গাইজ বহুত লেজাকে ফচি থাকিলোঁ আমাৰ কিন্তু বাৰু ছেটিং মাৰি আহিবি ডেটৰ পৰা আহিছে জিম কৰিব অহা নাই এনেই ফুৰিব আহিছে হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল আজি যাম আমি বিজনী চকুত কিবা এটা হৈছে একচুৱেলি বহুত পেইন হৈ আছে সেই তেজপুৰৰ পৰা আহি পেলাই কিবা পূৰা ফুলি আছে আৰু নাজানো কি হৈছে যিও নহওক এতিয়া তেজপুৰ মই বিজনীলৈ যাওঁ দেন উইল আপডেট ইউ গাইজ হেলমেট চ' বিজনেছৰ ৰিজন অফিচৰ কিছুমান কাম আছে হৈছে কিছুমান কাম কৰি পেলাই মানে একচুৱেলি বৰষুণ দি আছে মই গাড়ীখন একচুৱেলি বনাব দিছোঁ ত' বাইকেদি যাব লাগিব এতিয়া সেইটোৱে এখন ৰাস্তাত বৰষুণ নিদিলে হ'ল আৰু গাইজ বহুত লেজাকে ফচি থাকিলোঁ বিজনী আহোঁতে ৰাস্তাত বৰষুণ পালোঁ গাড়ীখনটো গেৰেজত বনাব দিলোঁ সেইকাৰণে গাড়ী লৈ অহা নাই আজি কিন্তু বাইকেদি ৰাইড কৰিবলৈ মজা যোনটো লাগিছে মজাটো ভালকৈ পাই গৈছে কাৰণ ৰাস্তাত আমি বৰষুণ পাই গৈছোঁ এতিয়া আপোনালোকে চাব পাৰিছে এই চাওক বৰষুণ উৎপাত কিবাকৈ দোকান এখন পাইছোঁ দোকানত ৰখি আছোঁ আৰু এতিয়া উপায় নাই এতিয়া এনেকৈ চলিব লাগিব বৰষুণটো কমিলেহে যাব পাৰিম কোকৰাঝাৰৰ পৰা যেতিয়া ওলাইছিলোঁ তেতিয়া বৰষুণ নাছিলে কিন্তু এতিয়া কিন্তু বৰষুণ নাছিলে কিন্তু মাজত যেতিয়া আমি কাজলৰ পৰা পাওঁ যেতিয়া হৈ গৈছে তেতিয়া বৰষুণটো ইমানেই জোৰকৈ দি দিলে ইফালে শুকান কিন্তু ইফালে বৰষুণ আনফৰ্চুনেটলি দি দিলে আৰু এই লেতেৰাকৈ ফচিলোঁ এতিয়া কিমান টাইম লাগে ইয়াতে নাজানো আৰু দোকান এখন পাইছোঁ কিবাকৈ এই দোকানখনত ৰখি আছোঁ বাছ বৰষুণটো কৰিলে ওলাই দিম আৰু ইয়াৰ পৰা আৰু ফচি থাকিলোঁ জেগাত পানী আছিলে কিন্তু এতিয়া মানে 10 মিনিট পিছত আৰু পানী নাছিলে আকৌ এতিয়া আধা ৰাস্তা আহি পেলাই সেইখিনি পাব পিছত আকৌ পানী হৈ গ'ল চাব পাৰে এইটো বেয়া সদস্য পানী বেয়া ফচি থাকিলোঁ মোৰ লগতে সদায় এনেকুৱা হৈ যায় উপায় নাই আৰু চব ৰখি আছে বৰষুণত তিতি মেলি পেলাই আহিলোঁ কিবা কিবি অফিচ পালোঁ এতিয়া কাম চাম হৈ গ'ল চব বাকী এতিয়া অকণমান চাহ খালোঁ চাহ খাই পেলাই সেইকাৰণে বুলি গৈ বেক টু কোকৰাঝাৰ দেন চাই লওঁ কোকৰাঝাৰ গৈ পেলাই মোৰ অকণমান গেৰেজত যাব লগা আছে গাড়ীখনৰ ফৰ্ম কৰিছিলে কিবা কিছুমান কাগজ লাগে চব দি চি পেলাই চাই লওঁ উইল 6টা বজাত জিম আছে 6টা বজাত জিমত যাব লাগিব আৰু জিম জাষ্ট সৰহকৈ আহি পেলাই জিম জইন কৰিছোঁহে আৰু জিমত এতিয়া ফুল বডি কৰিছিলোঁ যোৱাকালি পৰহি দিনা ফুল বডি কৰিছিলোঁ যোৱাকালিৰ পৰা মই ৰেগুলাৰ ৱৰ্কআউট কৰি আছোঁ তো চাই লওঁ কি কৰা যায় কিন্তু খালি ৰাস্তাত বৰষুণ নিদিলে ৰাস্তাত যদি বৰষুণ দিয়া বেয়া গেলা জেগা ফচি যামগৈ বৰষুণ নাই মাজে মাজে বৰষুণ দিছে মাজে মাজে বৰষুণ দিয়ে বুজিছে নাই এতিয়া অলপ আগতে বৰষুণ আছিলে 10 মিনিট আগত এতিয়া চাগে ৰ'দ পুৰা একদম খালী ৰ'দ পুৰা একদম শুকান শুকাই গৈছে এতিয়া এনেকুৱা ৰাইড কৰিতো মজা এনেকুৱা এনেকুৱা হৈ গৈছে বৰষুণ 10 মিনিট আগতে বৰষুণ আছিলে এতিয়া বৰষুণ নাই এতিয়া ৰাস্তা শুকান দেখিছে ইফালে বৰষুণ দিয়াই নাই তো তেনেকুৱা হৈ গৈছে এনেকুৱা টাইপত ৰাইড কৰি মজা কিন্তু তেজপুৰখন তিতিবলৈ একদম অৱস্থা শেষ আমাৰ কিন্তু বাৰু ৱেডাৰটো বঢ়িয়া এতিয়া ৱেডাৰ ৰাইড কৰি বহুত দিন পিছত ৰাইড কৰিছোঁ অলমষ্ট 1-2 মান্থছ পিছত ৰাইড কৰিছোঁ অকণমান গৈ লওঁ আৰু এতিয়া বিজনী কামখিনিতো হৈ গ'ল বিজনী কাম হোৱাৰ পিছত এতিয়া আমি ঘৰ যাওঁ ঘৰটো নাযাওঁ কিন্তু মই গেৰেজত যাওঁ গেৰেজত অকণমান কাম আছে গেৰেজত কাম কৰি পেলাই তাৰপিছত এতিয়া ঘৰ যামগৈ তাৰপিছত কিন্তু এতিয়া বতৰটো দেখিছে নাই এতিয়া ৱেডাৰ ফৰকাষ্টিং কৰি যাওঁ নেকি মই এতিয়া ৱেডাৰটো বহুত কালিয়া দিছে এতিয়া বৰ্তমান চ' ফাইনেলি মই আহি গ'লোঁ ঘৰ কিবাকৈ এতিয়া জিম যাওঁ এতিয়া আজি বেগ আৰু বাইচেপ আছে জিম কৰি পেলাই বাইক লৈছিলোঁ হেলমেট ল'বলৈ পাহৰি থাকিলোঁ নহ'লে পুলিচে আজি 1000 টকা দি দিলে আজি হেলমেটটো লৈ লওঁ নহয় আৰু চিনি পোৱা জিম বাদ দিছ বুলি শুনিছোঁ মই বাদ দিয়া নাই আহিছোঁ কৈ দে এক মাহৰ পিছত এদিন আহিছ নেকি এক্সাম চলি আছে আকৌ এক্সামৰ কাৰণে এক মাহৰ পিছত এদিন আহিছ নেকি এক্সামৰ কাৰণে এসপ্তাহ পিছত আহিছোঁ চালো হ'ব কি মাৰিছ আজি হা আৰু শোল্ডাৰ অল্টাৰনেট বডি বিল্ডাৰ আছে অঁ মই এইবোৰ যদি ইউটিউবত গৈছে ন এইবোৰ কণ্টেণ্ট নহয় জিমের কন্টেন্ট হয় জিমের কন্টেন্ট ইয়ে এইবোৰটো কন্টেন্ট ন যোনটো লুক টকা দিবি যোনটো লুকছ দিছো সেইটোতো কন্টেন্ট হ'ব এতিয়া
taking shots at the enemy. I'm gonna make it to the top, leave a legacy. ব্লগ কৰি আছো নেকি ব্লগ কৰিম আকৌ তই ডেটিং মাৰি আহিলি ডেটৰ পৰা আহিছে জিম কৰিব অহা নাই এনেই ফুৰিব আহিছে এনেই ফুৰিব আহিছে হা কি কি কৈছা একো কোৱা নাই ক'ৰবাত জিম কৰিব আহিছে নে কি কৰিব আহিছে তুমি বন্ধু চাব আহিছোঁ চাবলৈ দৰকাৰ নাই নহয় কোৱা কোৱা যাবা কি না যাবানে নাই যাম ক'ত যাবা ৰেডি হ'বলৈ কি আছে ৰেডি ফ্ৰেছ নহ'বা নেকি হা ফ্ৰেছ কি নাযাবি নেকি তাতে প্ৰটিন নিবি নেকি কি হলো ল'ৰা প্ৰটিন ল'বৰ কাৰণে আহিছে प्रोटीन चाहिए आपको बोलिए प्रोटीन का प्रोटीन है पूरा फ्री में बात देंगे आप लोगों को प्रोटीन আছে 5 प्रोटीन BC डबल পাবো EA डबल পাবো গ্লুটামিন এসিড পাবো किमान के এটা তিন মাই প্ৰটিনটো নাই নেকি মাই প্ৰটিনটো বেছি ভাল অনৰটো থাকিলেও বেছি ভাল আছে কিন্তু प्रोटीन পাবো ইনফিউশন পাবো উই ব্লেন্ড পাবো ওই প্रोटीन মাসল সেন্সর फिश ऑयल BC डबल অয়েল BC ডাবল তারপর মুসলি পিনাট বাটার গ্লুটামিন কার্নিটাইন সব পাই যাবেন সব পাম না মাসল সাইজ মাসল মেটাবলিক্স মাসল ব্লেস তারপর মাসল টেক এগুলো বড় আপনি প্রোডাক্ট ইয়াত পাই যাবেন হ্যালো সেকার 115 এটা আপনার বলেন পাল 150 টাকা এটা 100 টাকা নয়টা শুনো 8 টাকা 100 এগুলা 100 এগুলা 100 বেল্ট পাই বেল্টও পাই কোনটো বেল কৈছা বেল্ট এইটো বেল্ট অঁ এইটো বেল আছে নেকি তোমাৰ লগত কিটা প্ৰাইচ কিমান আছে এইটোৰ হা প্ৰাইচ কিমান আছে প্ৰাইসটো আপোনাৰ বেল্ট হ'ল আপোনাৰ 850 850 আপোনাৰ এইটো দীপকৰ পাব ডিসকাউন্ট হ'ব ন দীপক সুপ্রিমো তো আমাৰ সাবস্ক্ৰাইবাৰ কাৰণে ডিসকাউন্ট নাই নেকি এইটো কোয়ালিটি হয় back from the gym that's how from bread some burji egg burji and my favorite এতিয়া আমি বনাম সয়া চাংস এতিয়া আজি চিকেন ব্ৰেষ্ট বনালে তো সয়া চাংস দি আৰু আজি প্ৰটিন ইনটেকটো ক্লিয়াৰ কৰি দিম সয়া চাংসৰ কাৰণে ইয়াতে অকণ বেছি তেল আছে অকণ কম তেলত ল'ব লাগিব ৰ'ব কম তেল ল'বৰ কাৰণে আমি কি কৰোঁ এতিয়া বেলেগ এখন কিবা ল'ব লাগিব ৰ'ব এইটো মই তিয়াই থৈ দিছিলোঁ গৰম পানীত তিয়াই দি পেলাই চব ৰেডি কৰি থৈ দিছোঁ এতিয়া তেলটো এতিয়া কেছটো হ'ল যে বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ এতিয়াতো ধুনীয়াকৈ অকণমান ইয়াতে দি দিম soya chunks I already you can see so এটা ডিনার করার আর হয়ে যাবে এটা আমি ভিডিওটা চাইছো লাইক করে দিও ভালো লাগলে যদি ডিসলাইক করে দিও আডিওস amigos